শান্তির প্রতিষ্ঠার পাবেন দৈবকীর গর্ভতে কৃষ্ণরূপে মোর এই অবতার। ময়ে ব্রহ্ম ময়ে সত্য অনাদি অনন্ত মই গোবিন্দ। ধর্মরাজ্য প্ৰতিষ্ঠাৰ বাবে মোৰ এই নিৰ্দেশতে কুৰুক্ষেত্ৰৰ সামৰণি কৰি এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে এক সতী সন্মানৰ বাবে অশ্বমেধ যজ্ঞ কৰিছে আয়োজন।
কোৱাচোন ৰাজ্যৰ সীমাৰ বাতৰি স্বৰ্ণময়ী এই সম্পদ ৰাজ্যত কৰে নেকি কোনোজনে শত্ৰুতা কোৱা সেনাপতি তোমাৰ ওপৰতেই ন্যস্ত আছে ৰাজ্যৰ লক্ষ্যভাৰ নিশ্চিন্ত থাকক মহাৰাজ এনে শক্তি আছে কাৰ যি সম্পদ নগৰক কৰে শত্ৰুজ্ঞা
তোরা আন্দোলন কর এতিয়াই যাত্রা করি এই সংগ্রামের দৈত্যৰ পৰাক্ৰম নজৰে আহিবনে জমৰূপে থিয় দি সম্পক ৰাজ্য এতিয়াই জানিব পাৰিছো সম্পদ ৰাজ সংসদে আমাৰ অস্ত্ৰ কৰিছে বন্ধন চিনাই আজিও পাণ্ডৱক বুজা নাই অৰ্জুনৰ শক্তিৰ কথা সেয়েহে সংসদে আজি আফগানিছে ৰং পাহৰিছে সুবুদ্ধি মৰণৰ বেলা পাণ্ডৱ মই বীৰ ধনঞ্জয় গান্ধীৰতে জুৰিলে বাং বিদাৰি আকাশ পাতাল বিনাশ কৰিম শত্ৰু চিৰাগ নামলৈ আমিও যাব শক্তিহীন পাণ্ডৱৰ শক্তিৰ যদি হয় কোনো উপস্থিত প্ৰাণে প্ৰাণে সমৰ কৰি জনপ্ৰাণীৰ পাণ্ডৱৰ সন্মান ৰাখি অৰ্জুন যাব ৰাহুল মোৰ আছে ৰাণা কৃষ্ণ বিমূল অতিকে পাব অধিকাছিল মূল পাণ্ডৱ সমাজে লাগে যদি প্ৰাণ দিম অস্ত্ৰ এই ধনঞ্জয় দিয়া অনুমতি প্ৰকাশ কৰিম ৰণক্ষেত্ৰে শত্ৰু জয় কৰিব পাৰিম বুলি তেন্তে নিজৰ ওপৰত অটল বিশ্বাস সন্দেহ আছে জনপতি সন্দেহ অৱশ্যে নাই কিন্তু মই ভাবিছো তোমাৰ এই যাত্ৰাত মোৰ কোনো সহায়ৰ প্ৰয়োজন এই কেৱল ছায়া তুমি ছায়া মাথো তুমি বিনে অৰ্জুনৰ খবৰ
কালিলৈ পুৱাতেই ৰণলৈ গমন কৰিব লাগিব ব'লা হ'ব ব'লা ব'লা এই স্বৰ্ণ এই সম্পদ ৰাজ্যৰ জ্ঞান দাতা শিক্ষাদাতা হে পূজ্য গুৰুদেৱ পাণ্ডৱৰ যজ্ঞস্ব বন্ধনৰ কথা আপোনাৰ নহয় অতি ইত্যাজ্ঞা নিৰ্ধাৰ্য কৰি অৰ্জুনক বন্দী কৰিবৰ বাবে কৰিছে প্ৰতিজ্ঞা হে গুৰুদেৱ আশীৰ্বাদ কৰক আৰু যেন পৰাস্ত কৰিব সেই পাণ্ডৱসকলক ৰক্ষাৰ হেতু আহিছে অৰ্জুন চম্পকলৈ শত্ৰু ভাৱে যা বাছা কিন্তু বাছা অৰ্জুনৰ ক্ষেত্ৰত নাৰায়ণৰ ক্ষেত্ৰত অৰ্জুনৰ ক্ষেত্ৰত ইয়াত আৰু সম্ভৱ বাছা সন্দেহ কিয় কৰিছাই বিদায় ল'বলৈ আহিছোঁ কিয়ে যুদ্ধৰ বাবে পাণ্ডুপুত্ৰ যুধিষ্ঠিৰে এক শক্তি সন্মানৰ বাবে অশ্বমেধ মহাযজ্ঞ কৰিছে আয়োজন যজ্ঞ ৰক্ষ মেলিছে এই স্থানে প্ৰতিজ্ঞা কৰিছে হেনো যিজনে যজ্ঞ কৰিব বন্ধন অৰ্জুন অন্তৰ্যামী তুমিতো বুজিছা মোৰ হৃদয়ৰ অৱনীৰ কথা কত যে আশংকা বুজিছো পাৰ্থ কুৰুক্ষেত্ৰ ৰণৰ এই স্মৃতি ৰোমন্থন কৰি তোমাৰ ইয়াত প্লাৱন নিজৰ ভাতৃ বন্ধু পানৰ বিনিময়ত বিজয়ৰ মুকুট পিন্ধোৱা এই ৰঙৰ কথা ভাবি তুমি ভাগৰি পৰিছা নহয় জানো কথা কৰাচোন স্মৰণ কুৰুক্ষেত্ৰ মহাৰণৰ সেই দ্ৰোণাচাৰ্যৰ চক্ৰবেহুৰ কথা ফুলত পঢ়ো কোমল মোৰ হৃদয়ৰ ধন সুভদ্ৰাৰ আলাসৰ লাৰু সুকোমল অভিমন্যুৰ মৃত্যু কাতৰ আৰ্তনাদ ঘাটিও উৰুময় আকাশে বতাহ
খোকা আজিও লাগিছে সংশয় অশ্ব ৰক্ষাৰ বাবে মোৰে সাৰথি হৈ আহিছে আজি কৰ্ণৰ চকুৰ নিয়তিয়ে যদি তাকো নিয়ে আঁতৰাই তুমি মিছাতেই চিন্তা কৰিছা এই পৃথিৱীতে সকলোৰে বাবে কৰ্মহে নিজৰ সেয়েহে তুমি কৰ্ম কৰি চোৱা কৰ্ম কৰিলে চিন্তা কৰাটো তোমাৰ দায়িত্ব নহয় পাৰ্থ তুমি অতীতৰ এই ৰণৰ কথা নেভাবিবা পাৰ্থ এতিয়া ব'লা আমি যাওঁ ব'লা ব'লা তোমাৰ শক্তিতে বলিয়ান হৈ পাণ্ডৱ বীৰগণে কুৰুক্ষেত্ৰ সমৰতে নিজকে পৰিচয় দিলে অপ্ৰতিদ্বন্দ্বী ৰূপে পিতৃতুল্য জ্যেষ্ঠ দাদা ধৰ্মৰাজ তুমিওতো জনা কথা অশ্বমেধ যজ্ঞ নহলে সমাপন দাদা হ'ব নোৱাৰে একছত্ৰী সম্ৰাট গতিকে এতিয়াও সহায় খোৱা সেইদৰে মই দিয়া শক্তিদান মুহূৰ্ততে সন্ধান কৰো অস্ত্ৰ আমাৰ আমি প্রস্তুত ধনঞ্জয় যোগ্য বন্ধন করা হয় সম্পর্কতা রণক্ষেত্র পরীক্ষা করেন পুত্রমতি সম্ভব নাই কামনার নোয়ারে ভগবতবা অর্জুন যুদ্ধ যাত্রার আয়োজন যোৱা সকলোৱে জীৱনতে পোৱালৈ কষ্ট আমি সকলোকে প্ৰস্তুত যুদ্ধৰ কাৰণে সেইদৰে মই কৰা আশীৰ্বাদ
lại như vậy của con ai đâu của nó không rồi cái cả ba thì có của nó với con để nó hỏi sao sao ngoài lúc có cái vợ để khó ngọt rồi বিদায় দিও দুকে
এই বাৰত মই কৰিলোঁ অৰ্পণ তোমাৰ পাৰ্থ। সুন্দৰ সুন্দৰ অতি সুন্দৰ চাৰিওৱা সেই দেৱতা সুন্দৰী ভক্তৰ প্ৰতি ভগৱানৰ কি নিষ্ঠুৰ ভক্তিষ্ঠ। এই নাৰায়ণ সুধাবধৰভাৱে কৰিছা ইমান যতন, তথাপিতো তদুপৰি পাৰ্থৰ কাষত থাকি প্ৰতিষ্ঠিত কৰা তুমি তোমাৰ এই বান্ধ মই কৰিম ভগৱান। তোমাৰ পাৰ্থ এই ঈশ্বৰ নাৰায়ণ মায়াজনী ৰেখা পাৰ্থ তোমাৰ মহান কৰা পাৰ্থ। এই সত্যবীৰ পাৰ্থ তোমাক মই এইবাৰ স্বৰ্গ মৰ্ত্য আৰু পাতালৰ সমস্ত পুণ্যই এই বাৰত মই কৰিলোঁ অৰ্পণ। পাৰ্থ তোমাৰ এই বাৰত মই কৰিলোঁ অৰ্পণ। সহায় কৰা পাৰ্থ। ধন্য ধন্য ভক্তৰ নাৰায়ণ ময়ো কৃষ্ণৰ নাম কৰিলো কৃষ্ণ কৰিলে কিমান পুণ্য হয় সেই পুণ্য যদুপতি সাক্ষাৎ আছানে এইবাৰ জুৰিল মই এই তীক্ষ্ণবান এই মানে প্ৰথম সম্পৰ্কে তনায়তে জনৰ সলনি কৰে। মই নহয় পাপা। এই বাৰত মই ব্ৰহ্মা আৰু মধ্যভাগে ৰুদ্ৰ আৰু এই প্ৰথমভাগে মই নিজে কৰিলোঁ ভগৱান।
কিবা হয় তাৰপিছত তুমি নিজেই সন্মুখমত কৰিবা পুৰঠৰ যুদ্ধত তেওঁ বহুত তাৰপিছত তুমি নিজে গৈ শক্তিমন্ত কৰিবা ধৰ্ম ধৰ্মৰ পিছত নাৰায়ণ
তোমাকে কাঢ়ি দিলাম মোৰ বুকুৰ মাজৰ পৰা দৈ পুত্ৰ কিবা হেতু আজ্ঞা কৰাই অভাজনৰ পাণ্ডৱৰ যজ্ঞ অস্ত্ৰ মুক্ত কৰি দিয়া এয়াই তোমাৰ হে বীৰ আমাৰ যজ্ঞ অস্ত্ৰ মুকলি কৰাই দিয়াৰ লগতে আপুনিও কৰিব লাগিব আমাৰ আতিথ্য গ্ৰহণ আপুনি হ'বনে সন্মত আপোনাৰ আজ্ঞা সেনাপতি লৈ আনা অশ্ব শিক্ষাই মুকলি কৰি দিয়া Thank